শুনিবলৈ পাইছো আচাৰ্য দুৰ্ণ যুদ্ধনীতিত অধিকে পাৰ্গত ধৰ্মগুৰু সকলো শাস্ত্ৰতাই পাৰ্গত তেনে এজন গুৰু পালে সঁচাকৈয়ে ধন্য হম আমি গৌৰৱান্বিত আমাৰ কাৰণে কি উপযুক্ত লোকজনকেই পোৱা হ'ল মই তেওঁৰ সন্ধানতে আছিল এৰা ল'ৰাবোৰ বেছ বাঢ়িছে বিশেষকৈ দৈত্যধনৰ ভাইবোৰ যিয়ে উদণ্ড হৈছে উপযুক্ত শিক্ষা নাপালে সিহঁতি অধপতনে যাব মই দেখাত হ'লে পাণ্ডু দাদাৰ দৰে অৰ্জুনৰ সমান বীৰ এটাও নোলাব ঠিকেই কৈছে ল'ৰাটো যি কামতে লাগে কাণপতীয়াকৈ লাগে আৰু কাৰ্য সিদ্ধি নহয় মানে নেৰে একাগ্ৰভাৱ নাথাকিলে কোনো কামেই সফল নহয় মই দেখাতে দ্ৰোণাচাৰ্যৰ দৰে অস্ত্ৰবিদ্যাত পাৰ্গত আৰু জ্ঞানী পুৰুষ হস্তিনাপুৰতেই নাই এৰা পৰশুৰামৰ অনুগ্ৰহত তেওঁ সকলো অস্ত্ৰৰে অধিকাৰী হৈছে করে